হাই বন্ধুসকল, পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰামধেনুলৈ। আজি মই দুটা বস্তু কিনিছিলোঁ। এইটো হৈছে ফ্লিপকাৰ্টত আহিছে আৰু লগতে এইটো আহিছে এমেজনত। গতিকে দুইটা বস্তু প্ৰায় এদিনৰ আগা পিছাকৈ পাইছেহি। দুইটা বস্তু মই আজি আপোনালোকৰ লগত আনবক্সিং কৰিব বিচাৰিছোঁ। গতিকে ব'লক এই বস্তুকেইটাৰ ভিতৰত, পেকেটকেইটাৰ ভিতৰত কি আছে আমি সেইকেইটা অলপ খুলি চাওঁ। বন্ধুসকল, প্ৰথমতে মই ফ্লিপকাৰ্টৰ এই পাৰ্চেলটো এবাৰ খুলি চাওঁ, ইয়াতনো কি আছে। আমি খোলোঁ, ইয়াৰ ভিতৰত কি কি সোমাই আছে তাক চাওঁ এপাক। আপোনাৰ আগত খোলোঁ। ইয়াত মই এডাল টাইপড একচুৱেলি অৰ্ডাৰ দিছিলোঁ। তো টাইপডডাল কেনেকুৱা ধৰণৰ আহিছে আমি আপোনালোকৰ আগত সৰুকৈ এটা আনবক্সিং কৰি চাওঁ। ধুনীয়াকৈ পেকিং কৰি দিছে টাইপডডাল, এডাল ধুনীয়া টাইপড। জেনেৰেলি ইউটিউবাৰখিনিয়ে এইটো টাইপডডাল লয়, এডাল 10 ইঞ্চিৰ। গতিকে ময়ো ভাবিলোঁ নতুনকৈ ইউটিউব চেনেলটো খুলিছোঁ যেতিয়া এডাল টাইপড লয়, তো ভাল লাগিছে টাইপডডাল দেখি, ধুনীয়া। আৰু ইয়াৰ লগত এটা মই বস্তু দিছে, এইটো এটা দিছে, এইটো দিছে আপোনাৰ মোবাইল ইয়াত ষ্টেণ্ড কৰিব পৰাকৈ। ইয়াৰ সম্ভৱ লগত ওপৰত লগাই ল'ব, এনেকৈ কৰি এইটো মোবাইলৰ কাৰণে এইটো দিছে। ঠিকেই আছে, এই দুটা বস্তু ভাল লাগিছে বাৰু মোৰ। ইয়াত সম্ভৱ লগাই ল'ব এইটো। তো বাৰু যি কি নহওক, এইটো বিষয়ৰ পৰা মই বিশেষ আলোচনা নকৰোঁ। টাইপডটো আপোনালোকে চবেই চিনি পায়, গতিকে টাইপডৰ ওপৰত ইমান কথা আলোচনা কৰিব লগা একো আছে বুলি মই নাভাবোঁ। গতিকে টাইপডটো মই ৰাখিছোঁ। মই দ্বিতীয় পাৰ্চেলটো মই খুলিবলৈ যাওঁ, এইখিনি আমাৰ ছাইডত ৰাখি দিছোঁ। এইটো হৈছে মোৰ ছেকেণ্ড টাইপড, যিহেতু ছেকেণ্ড পাৰ্চেলটো। এই পাৰ্চেলটোৰ ওপৰতে মই বিশেষকৈ বেছি চিন্তা কৰি আছিলোঁ যে এইটো পাৰ্চেল কি হয়। অকল এইটো মোৰ দ্বিতীয়টো পাৰ্চেল। তো এইটো এমেজনৰ পৰা আহিছে। তো এইটো মই আজি আপোনালোকৰ আগত একেলগতে সমানে খুলি চাওঁ। মই এটা দিছিলোঁ বয়া মাইক, চাওঁ কেনেকুৱা কি আহিছে, কি আহিছে ইয়াতে। এখন ইয়াৰ লগত বিল দিছে, এখন মই চাইড কৰি থৈ লৈছোঁ। এইটো এটা বয়া মাইক, দেখিছে বয়া মাইক। তো এই বয়া মাইকটো মই ইউটিউবৰ কাৰণে দিছিলোঁ, ব্লগিং বনাবৰ কাৰণে দিছিলোঁ। তো ইয়াৰ ভিতৰতনো কি কি আছে মই সেইকেইটাও আনবক্সিং এপাক আপোনালোকৰ লগত কৰিম। তো এইটো বয়া BY-MM1, এইটো এটা মাইক। ইউটিউবৰ কাৰণে মই মাইকটো লৈছোঁ, ব্লগিঙৰ কাৰণে মোৰ সুবিধা হ'ব। গতিকে ওপৰত সেইটোৱে লিখা আছে। বেক চাইডলৈও কিবা কিবি অলপ লিখা আছে বাৰু, এইখিনি বাদ দিয়ক। আমি ডাইৰেক্ট আনবক্সিঙেই কৰোঁচোন। ইয়াৰ ভিতৰতনো কি কি আছে আমি সেইখিনি চাওঁ। এইখিনি আমি মিলাই চাই লওঁ। ইয়াৰ ভিতৰত এইটো পেকেটটো মই বাহিৰত থৈ দিছোঁ। এখন আপোনাৰ মেনুৱেল দিছে কিবা কিবি চাবৰ কাৰণে। এইখন বাৰু মই ইমান নপঢ়োঁ। তো এইটো দিছে আপোনাৰ ইয়াৰ মাইক, লগত এইটো কভাৰ দিছে। এইটো মাইক ইয়াত লগত দি ল'বলৈ, বাহিৰৰ যিটো চাউণ্ড, নইজ চাউণ্ডটো যিটো আছে সেইটো যাতে ইয়ালৈ নাহে। তো তাৰ কাৰণে এইটো বস্তু দিছে। এইটো মই ৰাখি লওঁ ছাইডত। লগত এইটো ষ্টেণ্ড ৱাইজত দিছে, এইটো আপোনাৰ ইয়াতো লগাবৰ কাৰণে ওপৰত। লগতে দুডাল কেবুল দিছে, দুডাল কেবুল আপোনাৰ মোবাইল ফোনত লগাব পৰাকৈ। এডাল কেবুল দিছে আপোনাৰ কেমেৰাত ছেটিঙৰ কাৰণে। লগতে এটা বেগ দিছে, যিটো বস্তু ভৰাই ল'ব পৰাকৈ। আমাক এইকেইটা বস্তু ইয়াতে দিছে। গতিকে এইকেইটা বস্তু ঠিকে আছে। মই বৰ্তমান যিডাল মাইকে, আপোনাৰ এডাল সৰু মাইক, কেবুল মাইক, এই মাইকডালে মই ভিডিঅ'টো শ্বুটিং কৰি আছোঁ। মই মোৰ কেবুল মাইক যিডাল আছে সেইডালৰ দাম বেছি নহয়, মই 150 মানত কিনিছিলোঁ। তো এই মাইকটোৰ যিটো চাউণ্ড কোৱালিটি আপোনালোকে ইতিমধ্যে পাই আছে। মই বিশেষকৈ এই বয়া মাইক নতুন যিটো লৈছোঁ, এইটো মোৰ 1500 টকা পৰিছে কিনোতে। তো মই এই মাইকটোৰ কোৱালিটি, চাউণ্ড কোৱালিটি কেনেকুৱা, মই মোৰ DSLRটো লগাই এবাৰ আপোনালোকক টেষ্ট কৰি চাম। তো ব'লকচোন আমি ইয়াৰ টেষ্টিংটো কেনেকুৱা হয়, কি হয়, আমি চাউণ্ডটো চাই লওঁ।
বৰ্তমান মই ভিডিঅ'টো শ্বুটিং কৰি আছোঁ মোৰ DSLR কেমেৰাটোত মোৰ নতুন ট্ৰাইপডডাল লগাইছোঁ আৰু লগতে বয়া মাইকটো গতিকে সাউণ্ড কোৱালিটি কেনেকুৱা কি হৈছে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে আপোনালোকে এটা অনুমান কৰি লওক মোৰ আগৰ কেবল মাইকডালৰ সাউণ্ড কোৱালিটি কেনেকুৱা আৰু এইডালৰ সাউণ্ড কোৱালিটি কেনেকুৱা আপোনালোকে অনুমান কৰি লওক এটা আপোনালোকে গম পাবই সাউণ্ড কোৱালিটিটো কি আহি আছে গতিকে বন্ধুসকল পুনৰবাৰ আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক কাৰণ নতুন চেনেল ছাবস্ক্ৰাইবাৰ আপোনালোকৰ বহুত প্ৰয়োজন আছে মোৰ চেনেলটোত গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মই নতুন নতুন এনেকুৱা কিছুমান ভিডিঅ' আনিবলৈ চেষ্টা কৰিম নতুন কিছুমান ঠাইলৈ যাম ওচৰে পাজৰে থকা অসমৰ বহুত এনেকুৱা ঠাই আছে যিখিনি ঠাই পৰ্যটনৰ কাৰণে যথেষ্ট সম্ভাৱ্য স্থল আছে সেই ঠাইখিনিলৈ মই যোৱাৰ চেষ্টা কৰিছোঁ বা চেষ্টা কৰিম আহি থকা ভিডিঅ'কেইটাত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে যদি সেইখিনি বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ আপোনালোকে বেল আইকনটো বজাবলৈ কেতিয়াও নাপাহৰিব গতিকে অসমীয়া চেনেল যিমানখিনি আছে আপোনালোকে ছাবস্ক্ৰাইব কৰক অসমীয়া চেনেল যথেষ্ট কম আছে গতিকে বন্ধুসকল পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জনাইছোঁ আৰু লগতে মই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ